হ্যাপি নিউ ইয়ার এতুল হ্যাপি নিউ ইয়ার হ্যাপি নিউ ইয়ার হ্যাপি নিউ ইয়ার হ্যাপি নিউ ইয়ার ইয়েস আৰু ফাইনালি আমাৰ ভাত তৰকাৰী চব ক্লিয়াৰ মাংস আছে মাংস খালো বৰ্তমান আমাৰ খোৱা চলি আছে ফটোখন মাৰিব লাগিছিল টেটো কৰি লাগি আৰু গাইছ এতিয়া বৰ্তমান আমাৰ ভাত হৈ গৈছে পুৰা তাৰপিছত পাপুৱে পুৰা টকাই লৈ আহিছে টকাই ক'ত তাৰপিছত এইবিলাক ৰাজুৱে কণী কৰি আছে উপায় নাই বুলি ক উপায় নাই এইফালে আমাৰ কাম চলি আছে আৰু এইফালে এইটো চিকেন লেগ পিচ এইফালে হৈ আছে এইফালে ভাতটো বহাই দিলোঁ মুনু নাই জানমণি নাই এফালে গৈছে দোকানত নিতুল আহি পোৱা নাই বাৰ্থডে খাব গ'ল কাৰোবাৰ ৰাজু মই আৰু চাচা লাগি আছোঁ আমাৰ হয় নহয় চাচা কি কয় চাচা বা উপায় নাই কওকচোন উপায় নাই গুড বঢ়িয়া এইখিনি এটা বেলেগ এটা চিষ্টেমত বনাম আৰু লোকেলখিনিতো আছেই দেখাই চাই থাকক আৰু গাইছ এতিয়া বৰ্তমান আমাৰ ভাত হৈ গৈছে পুৰা তাৰপিছত পাপুৱে পুৰা টকাই লৈ আহিছে টকাই ক'ত তাৰপিছত এইবিলাক ৰাজুৱে কণী কৰি আছে আণ্ডা চেচ্চা বহিছে ললিপপ আছে চিকেন ললিপপ নহয় চিকেন পকৰা এইটো কাক লাগিব তেতে গৌলেকি খাম ভাই কলেকি খাবি বম ডেশ নাই পাপৰ তেল ভজা হে দিও নাই নালাগে হ্যাপি নিউ ইয়ার এতুল হ্যাপি নিউ ইয়ার হ্যাপি নিউ ইয়ার হ্যাপি নিউ ইয়ার হ্যাপি নিউ ইয়ার ইয়েস বারোটা হ্যাপি নিউ ইয়ার হে গাইস ওয়েলকাম ব্যাক টু পাইনাই আৰু গুড মৰ্নিং আজি 1 জানুৱাৰী আৰু আমি গৈ আছোঁ আজি পিকনিক খাবলৈ চ' ৰাতি খানা খালোঁ ধুনীয়াকৈ দেখুৱালোঁ আপোনালোকক আৰু এতিয়া শুই উঠি আকৌ গৈ আছোঁ পিকনিক গাত জজ নাই ইমান শুই উঠি আহিছোঁ মুখ ধুৱাই নাই দাঁত মাজাই নাই এতিয়া গৈ আছোঁ মানে এই লগৰ এটা ঘৰত তাৰ ঘৰত যায় অলপ কাম আছে কামখিনি কৰি লৈ বাকী দেখাই আছোঁ আপোনালোকক চাই থাকক উপায় নাই বুঢ়া মানুহ আমাৰ বক্স বেয়া হ'ল মাইক বেয়া মেচিন বেয়া চেছ এয়া চব ইয়াৰ কাৰণে হৈছে বক্স বেয়া হ'ল আমাৰ বৰ্তমান আমাৰ বক্স বেয়া হ'ল চেছ বক্স সিহঁতৰ লাগি আছে আগত যে ওখানে বক্স লাগি আছে ডান্স আমাৰ ইয়াত ডান্স এনেকুৱা ধূলি চনকা বৰ্তমান পোৱাই নাই আৰু 3 কিলোমিটাৰমান আছে মেইন প্লেচটোলৈ কিন্তু অৱস্থা চেছ পুৰা ধূলি অৱস্থা চেছ গাড়ীবিলাক আহি আছে খালি ৰাস্তাটো বহুত ঠেক হয় ন
বৰ্তমান প্লেচ পালোঁ আহি, কিন্তু মেইন প্লেচ পোৱাই নাই। এটা প্লেচ যায় তলৰ ফালে পিকনিক প্লেচ এটা আছে, আৰু যিটো মেইন প্লেচ আৰু সেইটো ওপৰত যায়। আমি ৰৈ আছোঁ আমাৰ গাড়ীৰ কাৰণে, গাড়ী জাম হৈ আছে বহুত, এইবিলাক পুলিচ চুলিচ চব ৰৈ আছে, গাড়ী জাম হৈ আছে মানে পূৰা। আৰু ফাইনেলি আমাৰ গাড়ী গ'ল ওপৰত। আমাৰ ড্ৰাইভাৰটো অলপ নতুন, কাকা হয় মোৰ, দাদা হয়, কিন্তু ড্ৰাইভাৰটো অলপ এইটো হৈছে ছেকেণ্ড প্লেচ, মানে তলত আছে, আৰু আমি গৈ আছোঁ ওপৰত। ওপৰলৈ, সেইটো তলত প্লেচ, আমি গৈ আছোঁ ওপৰলৈ, আৰু ওপৰত বহুত আপ, চাওক পূৰা আপ ওপৰত, বাপৰে ফুল আপ। আৰু 1 কিলোমিটাৰ আছে সোণাকালৈ মেইন প্লেচলৈ, ব্ৰহ্মপুত্ৰ। আৰু গাইজ ফাইনেলি পালোঁ মেইন প্লেচ, হেছটেগ চনকা, হৈ গ'ল। আৰু পাহাৰ কাটি ধুনীয়াকৈ ৰাস্তা বনাই দিছে, চাওক পাহাৰ কাটি ৰাস্তা বনাইছে পূৰা। আৰু গাইজ ফাইনেলি প্লেচ পালোঁ, আৰু প্লেচ পাই মানে আমি এটা কটেজ লৈছোঁ। এইটো মানে কি ইয়াত পানী অলপ প্ৰব্লেম হয়, মানে বহুত দূৰলৈ যাবলৈ, কুঁৱা আছে বহুত ওপৰত আছে, তালৈ যাবলৈ, কিন্তু 500 টকা এটাই খৰচ হয়। এইটো কটেজ হয়, দেখাই আছোঁ। এইটো মানে চব এইবিলাক বনাই থৈ দিছে, এইবিলাক কটেজ চব যিমান যি আছে চব কটেজ বনাই থৈ দিছে। আৰু ইয়াত মানে চব সুবিধা পোৱা যায়, মাত্ৰ 500 টকা দিলে চব সুবিধা পোৱা যায়। ধৰি লওক ডাইনিং টেবুল দিব, চকী টকী দিব, তাৰপিছত আৰু লাইনৰ ব্যৱস্থা দি দিব, বৰ্ড চৰ্ড, মোবাইল যদি চাৰ্জ নাথাকে আপোনাৰ টেনশ্যন ল'ব নাই, চাৰ্জ এটা লৈ খালি ইয়াত চাৰ্জ দিব পাৰিব, বৰ্ড চৰ্ড চব দিব। তাৰপিছত আৰু দিব হেৰি কি কয়, পানী চানী যিমান সুবিধা আৰু চব অল এভৰিথিং, লেট্ৰিন বাথৰুম চব ব্যৱস্থা কৰি দিব, মাত্ৰ 500 টকা। যদি আপোনালোকে আহে তেন্তে এনেকুৱা এটা ধুনীয়াকৈ হেৰি কৰি ল'ব পাৰে। এইটো তেনেকুৱা 500, মাত্ৰ 500 টকা, 500 টকা ধুনীয়াকৈ আপোনালোকে গোটেই যিমান যি সুবিধা চব পাব। আমি এই তাত খাইছিলোঁ, আমি বোলো 500 টকা খৰচ নকৰোঁ তাত খাওঁ, কিন্তু আমি পানীৰ কাৰণে আকৌ এইটো ল'ব লগা হ'ল, 500 টকা খৰচ কৰি, উপায় নাই, একো নাই। আৰু গাইজ ইয়াত প্লেচটো মানে বহুত ডাঙৰ হয়, বহুত ডাঙৰ এৰিয়া। তাৰপিছত আপোনালোকক চব দেখাব নোৱাৰিম, কিন্তু যিখিনি পাওঁ দেখাই থাকিম সৰু সুৰাকৈ অলপ, কিন্তু বহুত দূৰ আৰু বহুত মানে দেখাব গ'লে মানে 2 দিন লাগি যাব। মানে ব্লগটো মানে ধৰি লওক 1 ঘণ্টা ওপৰত যাবগৈ, এখন ফিল্ম হৈ যাবগৈ, শ্বৰ্ট ফিল্ম মুভি হৈ যাবগৈ। ত' প্ৰাঞ্জল কেনেকুৱা? সৰু ল'ৰা ছোৱালী খেলা বস্তু। চনকা মই ফাৰ্ষ্ট টাইম আহিছোঁ, কিন্তু বহুত ভাল লাগিছে দেই। মানে কি মৰিগাঁৱতে আছে, কিন্তু মই আহিব পৰা নাই, অহা নাই বাৰু, আৰু ফাৰ্ষ্ট টাইম আহিছোঁ, ধুনীয়া লাগিছে, বহুত ভাল লাগিছে। মানে বেলেগ প্লেচতকৈ মানে এইটো প্লেচ বেছি ভাল লাগিছে, এইবিলাক চাওক। মানে কি বুজাব নোৱাৰি, ইমান ভাল লগা। আৰু আপোনালোকেও আহক। আৰু প্ৰাঞ্জল থিয়েটাৰত আছিলে, থিয়েটাৰৰ পৰা তাক লৈ আহিছোঁ, চিধা ৰাতিপুৱা দাঙি লৈ আহিছোঁ, মানে একদম দাঙি লৈ আহিছোঁ তাক। মানে কি শুই আছে, মানে নুঠে, একদম পূৰা দাঙি চাঙি লৈ আহিছোঁ তাক মই। আকৌ তাৰ শ্ব' আছে ৰাতি, মানে ৰাষ্ট্ৰীয় থিয়েটাৰত আছে। কিমান বছৰ হ'ল? মোৰ 11 বছৰ হ'ল। 11 বছৰ থিয়েটাৰতে আছে, ভাবক। মানে থিয়েটাৰ থকাটো বহুত সহজ কথা, কিন্তু বহুত টান, মানে মানুহৰ ধৈৰ্য লাগে। যাৰ ধৈৰ্য নাই সি থাকিব নোৱাৰে। বিশেষকৈ মই পৰা নাছিলোঁ, কাৰণ মোকো কৈছিলে থিয়েটাৰ থকাৰ কথা প্ৰাঞ্জলে, আৰু মই নোৱাৰোঁ। মানে 9 মাহ গোটেই অল অসমত থিয়েটাৰ কৰিব লাগে, নোৱাৰোঁ। সেইটো কাৰণে একো নাই, বেলেগ কষ্ট নাই, কেৱল অলপ ধৈৰ্য লাগিব। কষ্ট একো নাই, 15 মিনিটমান ডান্স কৰিব লাগে। প্ৰাঞ্জলে বাৰু ডান্স নকৰে, সি এক্টিং কৰে বৰ্তমান ন, তাৰ ৰুল আছে, ধুনীয়াকৈ এক্টিং কৰে। তাৰ আপোনালোকে আহিব যদি ওচৰত আছে। আৰু ৰাষ্ট্ৰীয় থিয়েটাৰ সকলো অসম ৰাইজকে মোৰ ফালৰ পৰা 9 বছৰ শুভেচ্ছা জ্ঞাপন। টাইমত হেৰি মানে মোক জ্ঞান দিছিল আৰু দেই, যেতিয়া মই ৰিলেশ্যনশ্বিপত আছিলোঁ, আজি 5 বছৰমান আগতে, যেতিয়া মই ৰিলেশ্যনশ্বিপত আছিলোঁ, তেতিয়া প্ৰাঞ্জলে মোক জ্ঞান দিছে, কৈছে ভাই ছোৱালী আজি আহিছে কালি যায় গৈ, ছোৱালীৰ প্ৰতি মানে হেৰি মানে ভাল পোৱা বস্তুটো কিবাই পায়। এতিয়া কি গাৰ্লফ্ৰেণ্ডৰ লগত বিজি, আৰু মোৰ গাৰ্লফ্ৰেণ্ড নাই, মই ছিংগল। জ্ঞান দিয়া ল'ৰাটো আজি ৰিলেশ্যনশ্বিপত বহুত ডাঙৰ তাৰপিছত মোক জ্ঞান দিছিলে প্ৰাঞ্জল। এটা বয়স আহে, মই প্ৰেমত
প্ৰেম বোলা বস্তুটো অলপ বেয়া পাওঁ কিন্তু তথাপিও এইবাৰ প্ৰেমত পৰিছোঁ তাৰমানে উপায় নাই উপায় নাই উপায় নাই বিয়া পতা গৈছে দে বিয়া খাব পাম আৰু বিয়া বিয়া খুৱাম সকলোকে মাতিম আমাৰ কেমেৰামেন সঁচাকৈ কিন্তু দেই আৰু এটাই বেয়া লাগিছে মানে কি মই চবকে ফটো মাৰিছোঁ কেমেৰা আনিছোঁ চবকে ফটো মাৰিছোঁ কিন্তু মোক ফটো মাৰিবলৈ মানে তেনেকুৱা ভাল বিয়া লাগিছে নাই মানে ভাল পৰা নাই মানে মোক কোনো মাৰিব পৰা নাই সেইকাৰণে বেয়া লাগিছে মই নিজে ফটো দিব পৰা নাই ভাল ফটো এখন ভাল ভিডিঅ' এটা বনাব পৰা নাই মই উপায় নাই আৰু আমাৰ খানা হৈ আছে বৰ্তমান আৰু খানা আহিছে কাকা উপায় নাই এবেলা আছে দালি দাইল আৰু বৰ্তমান আমি উঠি আছোঁ চাংঘৰত এখন ধুনীয়া চাংঘৰ পাঞ্জল ধুনীয়া চাংঘৰ এখন মজা ইয়াত ধুনীয়াকৈ ৰুম চুম পায় আৰু অলপ আৰু গম পাইছে ডিং চিং কৰিব পাৰি ইয়াত ইয়াৰ পৰা প্লেচটো এইটো ৰমাই এইটো তাত বনাই আছে আমাৰ এইটোৱে আৰু এখন চাংঘৰ মাংস আছে মাংস খালোঁ বৰ্তমান আমাৰ খোৱা বোৱা চলি আছে ফটোখন মাৰিব লাগে এইটো কৰি লাগি পানীত ডালি দিম নে পুৰা খোৱা বোৱা চলি আছে প্ৰণাত কেনেকুৱা চ' গাইজ এতিয়া সন্ধিয়া হৈ গ'ল আৰু আমি ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু এইটো সন্ধিয়া পৰিৱেশ ধুনীয়াকৈ লাইট চাইট জ্বলাই থৈ দিছে আৰু চ' বাই বাই আৰু মানে কি আপোনালোকে ছাপোৰ্ট দিব খালি ছাপোৰ্ট ভিউজ একো নাহে অলপ ভিউজ দিব বাই ছাপোৰ্ট কৰিব আপোনালোকে আৰু বাই বাই গুড নাইট হেপ্পী নিউ ইয়েৰ